I'll be your anything if you be the one to take me home. 'Cause right now everything makes me wanna leave this place and roam. Make me feel alive. হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আহিছোঁ গুৱাহাটী জালুকবাৰীত থকা এখন ছেকেণ্ড হেণ্ড বাইকৰ শ্ব'ৰুমত। চ' ব'লকচোন শ্ব'ৰুমত কি স্কুটি বাইক পোৱা যায় আপোনালোকক দেখাওঁ। এইখনে হ'ল ৰিয়াজ ছেকেণ্ড হেণ্ড বাইক শ্ব'ৰুম। চ' ব'লকচোন ভিতৰত আমি বাইক স্কুটিবিলাকৰ ৰেটবিলাক সুধোঁ, কিমান কি দাম। দাদা, আপোনালোকৰ ইয়াতে কেনেকুৱা ধৰণৰ গাড়ী পোৱা যায়? এক বছৰৰ গাড়ী পোৱা যায়, 2 বছৰীয়া পোৱা যায়। অনলি বাইক পায় ন? অনলি বাইক, স্কুটি। অঁ, দেখাই দিব পাৰিব নেকি কোনটো কেনেকুৱা ৰেট গাড়ীৰ? এইখন কিমান ৰেট? এখন 45,000। 45,000। 45,000 কণ্ডিশ্যন কেনেকুৱা? কণ্ডিশ্যন ওকে আছে, টায়াৰ আছে আৰু ধুনীয়া গাড়ী, কণ্ডিশ্যন ভাল। চাওক আপোনালোকে, গাড়ীৰ টায়াৰৰ গ্ৰিপে যোৱা নাই, একদম নতুন কণ্ডিশ্যন হৈছে। গাজিয়া কিমান চনৰ এইখন? 19ৰ গাড়ী, 2019। আৰু এইখন হৈছে 3 বছৰ পালচাৰ 150। এইখন কিমান লাগে? এখন লাগে 35। আৰু গাড়ীখনৰ কণ্ডিশ্যন কেনেকুৱা? গাড়ী কণ্ডিশ্যন ওকে আছে, আমি গাড়ীগিলা কাম কৰি থৈ দিওঁ। ফুল কাম থাকিলে ফুল কাম আৰু কৰি। এইখনটো চাগে নতুন? এইখনটো নতুন, 125 6 মাহ ৰানিং চলি আছে। এইখন 6 মাহ ৰানিং। হয়, গাড়ী পূৰা নতুন কণ্ডিশ্যনত হৈ আছে। চাওক আপুনি, চাবিটাকে লগাইছে। মিটাৰটো অন কৰি দিয়কচোন। 6 মাহ ৰানিং চলি আছে এইখন। 6 মান্থ ৰানিং। চাওক, গাড়ীখন ৰানিঙে হোৱা নাই বেছি, 3,349। হৰ্ণ চৰ্ণ চব বাজি আছে। একদম নতুন কণ্ডিশ্যনৰ গাড়ী। এইখন গ্লেমাৰ। এইখন কিমান চনৰ? এইখন 17ৰ গাড়ী, 2017ৰ গাড়ী। এইখন একদম নতুন কণ্ডিশ্যন, টায়াৰ গ্ৰিপে যোৱা নাই এখন। আৰু ইয়াতে যিমান গাড়ী পাব গোটেই একদম নতুন, একদম শ্ব'ৰুম কণ্ডিশ্যনত থাকে গাড়ী গোটেইবিলাক। আপোনালোকে আহিব পাৰে ইয়াতে। আহিব পাৰে। আহি যদি মোৰ ভিডিঅ' চাই কিনে আহে তেনেহ'লে ইয়াতে মোৰ ভিডিঅ' চাই বুলি ক'ব, ডিছকাউণ্ট কৰি দিব আপোনালোকক। আৰু ৰিফাইনেন্সো ইয়াতে ৰিফাইনেন্স এভেইলেবল আছে। ৰিয়াজ ছেকেণ্ড হেণ্ড শ্ব'ৰুম, বাইক শ্ব'ৰুম। 30 কিমান চনৰ এইখন? এইখন 19ৰে হয়। 19ৰ 30। এইখন 19ৰ এণ্ট্ৰক, ইমান কম দামত পাই আছে। আহিব পাৰে ইয়াতে একদম কম দামত। এণ্ট্ৰক তুমি জানে আপোনালোকে কিমান দাম হৈছে এতিয়া, একদম কম দামতে পাই যাব এইখন। আৰু এইখন এক্টিভা, এইখন 9,000। কাগজ পাতি চব অনলি 9,000। এইখন কাগজ পত্ৰ চব অ'কে, পূৰা ক্লিয়াৰ। এইখন আছে 10,000। এইখন 10,000। প্লেজাৰ কাগজ পাতি চব অ'কে, কাগজ পাতি চব অ'কে আছে। টায়াৰো নতুন হৈ আছে, টায়াৰ নতুন, গাড়ী কণ্ডিশ্যন চব অ'কে আছে। আৰু এইখন গ্লেমাৰ। গোটেইবিলাক গাড়ীৰ দামটো দিয়া পচিবল নহয়, চ' আপোনালোকে ইয়াতে কণ্টেক্ট কৰিব পাৰে। মই ফোন নাম্বাৰটো দি দিম। এইখন 220 আছে, 220। এইখনো মজা কণ্ডিশ্যনত হৈ আছে গাড়ী, একদম চাইলা কণ্ডিশ্যন। টায়াৰৰ গ্ৰিপ এতিয়ালৈ টায়াৰ গ্ৰিপ আছে। একদম কম পইচাতে ইয়াতে পাই যাব গাড়ী, কম পইচাত পাই যাব। আৰু কৰিশ্মা। এইখন কৰিশ্মা। মই দিম শ্ব'ৰুমটোৰ কণ্টেক্ট নাম্বাৰ আপোনালোক ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই কিনে কণ্টেক্ট কৰি আহিব পাৰে ইয়াতে। আপোনালোকৰ ইয়াতে শ্ব'ৰুমটোৰ এড্ৰেছটো দি দিয়কচোন, ক'ত আছে শ্ব'ৰুমটো? ফুলবাহী নগৰ, কাটিয়া দলং। গুৱাহাটী জালুকবাৰী, কাটিয়া দলং, ফুলবাহী নগৰ। ৰেল লাইনৰ ছাইডৰ যিটো ৰাস্তা হয়, আদিনচা গলি বেক চাইড। আৰু আপোনালোকৰ ইয়াতে ৰিফাইনেন্স এভেইলেবল আছেনে? ৰিফাইনেন্স হয়, যদি কিছুমান মানুহৰ প্ৰব্লেম হয়, মানে ফাইনেন্সৰ কাৰণে, যিটো পইচাৰ গাড়ীখন লোৱাৰ কাৰণে আমি সেইটো সুবিধা কৰি দিয়া যায়। মানে ৰিফাইনেন্সো হৈ যায়, ৰিফাইনেন্স হয় এভেইলেবল। পইচা আপোনালোকৰ পইচা যদি শ্বৰ্ট পৰে তেনেহ'লে ৰিফাইনেন্স হৈ যাব। এইবোৰ গাড়ী আছে, গাড়ী যিকোনো গাড়ী আপোনাৰ ৰিফাইনেন্স হৈ যাব। খালি 2012ৰ আগৰ গাড়ী হ'ব লাগিব, পিছৰ গাড়ী হ'ব লাগিব, তেতিয়াহে ৰিফাইনেন্স হ'ব। 2012ৰ আগৰ গাড়ী ৰিফাইনেন্স নহয়। I'll be your anything if you be the one to take me home. 'Cause right now everything makes me wanna leave this place and roam. Make me feel alive. Take my hand around, let me be the one. Let's just take the drive.
don't you think we're done? যদি এইখিনিলৈকে আছিল যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু আপোনালোকে যদি গাড়ী কিনিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত গোটেই এড্ৰেছ ফোন নাম্বাৰ চব থাকিব, আপোনালোকে কণ্টেক্ট কৰিব তেওঁৰ লগত। আৰু মোৰ নাম ক'লে, মোৰ চেনেলৰ নাম ক'লে আপোনালোকে ডিছকাউণ্ট পাব কিবা এটা, আপোনালোকে কণ্টেক্ট কৰিব তেওঁলোকক। Can anybody out there hear me? Hear me?